হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজিৰ ভিডিঅ'টোত আমি শিকিম অনলাইন RTI কেনেকৈ ফাইল কৰিব পাৰি। চ' প্ৰথমতে আপোনালোকে ওপৰত যিটো লিংক আছে, আৰু মই লিংকটো বাৰু ডেছক্ৰিপশ্যনত দি দিম, rti.online.assam.gov.in এইটো ৱেবছাইটত যাব লাগিব। এইটো ৱেবছাইট অ'পেন কৰাৰ পাছত ইয়াত ওপৰত আপোনালোকে দেখিছে ছাবমিট RTI ৰিকুৱেষ্ট। যিটো ছাবমিট RTI ৰিকুৱেষ্ট অপশ্যনটো আছে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এটা পেজ ওলাব, ইয়াত দেখিছে, আৰু ইয়াত গোটেই ডিপাৰ্টমেণ্টৰ লিষ্টখিনি আছে। যিহেতু আমি RTIখন নিশ্চয় কোনোবা এটা ডিপাৰ্টমেণ্টলৈ পঠাওঁ, চ' ইয়াৰ পৰা চাই ল'ব পাৰিব প্ৰথম কোনকেইটা ডিপাৰ্টমেণ্ট এভেইলেবল আছে অনলাইনত। তো ইয়াৰ পৰা আপোনালোকে যোনটো দৰকাৰ সেইটো চাই ল'ব, কিন্তু ইয়াত ক্লিক নকৰিব। ইয়াত ক্লিক কৰিলে নহ'ব, পেজটো অলপ তললৈ যাব। তললৈ গৈ একেবাৰে তলত বটমত যাব। ইয়াত গৈ ইয়াত দেখিছে ইয়াৰ যিটো চেক বক্স আছে তাত ক্লিক কৰিব, তাৰপিছত ছাবমিটত টিপি দিব। ছাবমিট কৰাৰ লগে লগে এটা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এটা আহিব। ইয়াত আপোনালোকৰ যিটো ফোন নম্বৰ আছে এণ্টাৰ কৰিব, ইমেইল ID আছে এণ্টাৰ কৰিব। তাৰপাছত এইবোৰত যিটো কেপচা কোড আছে সেইটো দি ল'ব। তাৰপিছত এই চেক বক্সটো ক্লিক কৰি আপোনালোকে ছাবমিটটো কৰি দিব। ছাবমিট কৰাৰ পাছত আপোনালোকে এটা এই OTP ভেৰিফিকেশ্যনৰ অপশ্যনটো আহিব। তাত আপোনালোকৰ যিটো OTP আছে সেই OTPটো পুট কৰি পেলাই ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পাছত আপোনালোকৰ এটা ফৰ্ম আহি যাব, য'ত আপোনালোকে ফিল আপ কৰিব লাগিব। যেনেকৈ আপোনালোকক কোনটো ডিপাৰ্টমেণ্টৰ দৰকাৰ হৈছে সেই ডিপাৰ্টমেণ্টটো ছিলেক্ট কৰিব। ধৰা হ'ল মই ADRE কাৰণে কৰিব যাম, তেতিয়াহ'লে আমি যিটো পাৰ্চনেল ডিপাৰ্টমেণ্ট আছে তাত যাম। তাত ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰিব লাগিব। এই ডিষ্ট্ৰিক্টটো হৈছে সেই ডিপাৰ্টমেণ্টখন কোনটো ডিষ্ট্ৰিক্টত আছে সেইটো ডিষ্ট্ৰিক্টটোহে দিব লাগিব। ইয়াত আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো নহয়, ডিপাৰ্টমেণ্টটো যোনটো ডিষ্ট্ৰিক্টত থাকিব সেইটো দিব লাগিব। ইয়াত যিহেতু আমাৰ SLRCখন কামৰূপ মেট্ৰত আছে, তো মই কামৰূপ মেট্ৰ দি দিলোঁ। তাৰপিছত আপোনালোকে যিটো পাব্লিক অথৰিটি ছিলেক্ট কৰিব লাগিব। ইয়াত যিহেতু আমি SLRC কাৰণে কৰিম, ইয়াত SLRC কমিশ্যনটো লগাই দিছোঁ। তাৰপিছত আপোনালোকে নিজৰ নাম, এড্ৰেছ এইবোৰ দি ল'ব। ইয়াত যিখিনি আছে ইমেইল ID, চিটিজেনশ্বিপ, তাৰপিছত এই যিটো টেক্সট ফৰ RTI ৰিকুৱেষ্ট এপ্লিকেশ্যন আছে তাত আপোনালোকৰ যিটো ৰিকুৱেষ্ট, যিটোৰ কাৰণে আপোনালোকে ইয়াতো ফাইল কৰিব, সেইটো ইয়াত লিখি দিব, ভালদৰে লিখিব। লিখাৰ পাছত যদি আপোনালোকৰ এইবোৰ থাৰ্ড পাৰ্টি ইনফৰ্মেশ্যন লাগে, য়েছ ন' দিব। তাৰপাছত ইয়াত আপোনালোকে কাপচাবোৰ দি ইয়াত এইবোৰ ছিলেক্ট কৰি মেলি কণ্টিনিউটো পে'মেণ্টত কৰিব। আৰু পে'মেণ্ট কৰোঁতে আপোনালোকক 10 টকাৰ ল'ব, 10 টকা এটা পে'মেণ্ট কৰিব লাগে। তাৰপিছত আপোনালোকৰ কনফাৰ্মেশ্যনটো আহি যাব, ইমেইলতো আহি যাব। তাৰপিছত আৰু ৱেইট কৰিব লাগিব, 30 দিনমান লাগে নেকি। সেইটো 30 দিনৰ ভিতৰত চাগে হৈ যাব, বা অলপ 5-6 দিন বেছি লাগিব পাৰে। আপোনালোকৰ যিটো ইনফৰ্মেশ্যন লাগে আহি যাব।